নিজৰ পাৰ্টি ফালৰ পৰা নাই, প্ৰত্যাহ্বান যদি আছে আমাৰ বিজেপিৰ পৰা আছে আৰু সেই বিজেপি আমি একেই কংগ্ৰেছ দল হিচাপে এইটো আমি যি পৰিস্থিতি হওক আমি এইটো ওভাৰকাম কৰিম। আৰু আমি জানো আমাৰ ষ্টেটতো চেন্ট্ৰেলতো বিজেপি, ইয়াত আমাৰ ষ্টেটতো বিজেপি আৰু আমাৰ ডিষ্ট্ৰিক্টতো অট'নমাছ কাউন্সিলো বিজেপি, কিন্তু কংগ্ৰেছ এনেকুৱা দল যে সদায় যুঁজি ভাল পায়। আৰু আমাৰ অলৰেডি ৰাহুল গান্ধীয়ে কৈছে ধৰ্মত, আৰু কংগ্ৰেছ পাৰ্টীয়ে ভয় কৰা পাৰ্টি নহয়। আৰু লগতে আমাৰ গৌৰৱ গগৈয়ে অলৰেডি কৈছে যুঁজ এখন হ'ব, যে যুঁজ কাৰ্বি আংলঙত এতিয়া সেই গৌৰৱ গগৈ অহাৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে, আমি এইটো আগুৱাই লৈ যাম। এইটো আজি প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰি আপোনাৰ অনুভৱ? মই এইটোৱে বিচাৰিছো আপোনালোকৰ আশীৰ্বাদ লাগে, কাৰ্বি আংলং ৰাইজৰ আশীৰ্বাদ লাগে, আৰু আটাইতকৈ মই ঈশ্বৰৰ আশীৰ্বাদ বিচাৰিছো যাতে সকলো মিলাই মই আৰু কাৰ্বি আংলং যিটো এতিয়া পৰিস্থিতি ইমান বেয়া, অৰ্থনৈতিক ব্যৱস্থা ইমান বেয়া, ইকনমিক চাইডত ইমান বেয়া, চব সকলো ক্ষেত্ৰত ইমান বেয়া, সেইটোৰ পৰা আমি কেনেকা মুক্ত কৰিম, সেইটোৰ পৰা আমি কেনেকা ফ্ৰী কৰাম, সেইটো আমাৰ আটাইতকৈ চিন্তা, যে কংগ্ৰেছ গুড গভৰ্নেন্স হিচাপে দিয়া ইচ্ছা আছে। নিৰ্বাচন যিহেতু বেছি দূৰত নাই, এই পৰিস্থিতি আপোনালোকৰ সভাপতি হিচাপে আপোনাৰ পৰিকল্পনা কি? এতিয়া যেতিয়া গৌৰৱ গগৈ আহিছে, ইয়াতে চবেই ভাবে যে কংগ্ৰেছ ইয়াত বহুত দুৰ্বল, কিন্তু ইয়াত কাৰ্বি আংলঙত দায়িত্বৰ খোজ দিয়াৰ লগে লগে আপুনিতো নিজে গৈছে, আপুনি দেখা পাইছে কি ধৰণৰ। আমাৰ তাত টকা পইচা নাই মানুহক আমাৰ তাত লৈ আনিব কাৰণে। বিজেপি যি ধৰণত কৰিছে এতিয়া যে কিবা কিবি কৰি আছে, কিমান পইচা খৰচ কৰিছে। এইবাৰ যে সেই মহিলাসকলক আন্দোলন যে কৰাইছে, 1 crore টকা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পইচা ওলাইছে, এইটো আমাৰ হাতত খবৰ আহিছে। সেইবিলাক কৰোঁতে কাৰ্বি আংলং ৰাইজক অৰ্থনৈতিক ব্যৱস্থা নাইকিয়া কৰি দিছে। আৰু দেখিছে গৌৰৱ গগৈ অহাৰ পিছত ইয়াত ভূমিকম্প নিচিনা হৈ গৈছে, যে আৰ্থকুইক নিচিনা হৈ গৈছে, যে ফাউণ্ডেশ্যনটো হিলি গ'ল। আপোনালোকে দেখিছে কিমান ভয় খাইছে, নানা ধৰণৰ মানুহক গোটাই টকা পইচা দি তুলিৰাম ফেভাৰত থবলৈ গৈছে, কিন্তু একটা বিজেপি ইলেক্টেড মেম্বাৰ হিচাপে না MLA, না MAC, না EM, না MP আগুৱাই আহিছে নেতা প্ৰটেকশ্যন দিবলৈ। এতিয়া আমি কৈছো যে গৌৰৱ গগৈ ছাৰক যেতিয়া প্ৰেচিডেণ্ট দিয়া নাছিলে, ইয়াৰ আগতে সজাইছে যে সেইটো কি কয় পাকিস্তানী বুলি কৈছে, আজিলৈকে সেইটো কি কিবা প্ৰমাণ আছে নেকি? ইয়াতে এনেকুৱাই যে এতিয়া তুলিৰামৰ যিটো দুৰ্নীতি বচাবৰ কাৰণে যে ইয়াত দুৰ্নীতিটো ইনকুৱাৰী নিজে তুলিৰাম কৈ আছে যে ইয়াত CBI কাৰণে মই ৰেডি আছো, সেই CBI নিদি এতিয়া তুলিৰাম লংহাং বাচাও আমাৰ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাইছে লাজ পাবলৈ। যদি ইমান আপোনাৰ বিশ্বাস আছে, ইয়াতে কিবা ইনকুৱাৰী দি দিয়ক, সঁচা কথাটো ওলাই যাব। হিমন্ত বিশ্ব শৰ্মা should have the guts to have an inquiry over here. Tuliram Lohan has been calling for a CBI inquiry. আমিতো ওয়েলকাম কৰিছো, দিয়ক না। আপোনাৰ যদি ইমান কাৰাপশ্যন ফ্ৰী, চবে কৈ আছে যে কাৰাপশ্যন ফ্ৰী কৰাম বুলি কৈছে, কি কাৰাপশ্যন মুক্ত ভাৰত কৰিম বুলি কৈছে, চব উল্টা হৈ গৈছে। মোৰ কাৰাপশ্যনিষ্ট প্ৰথম আমি আমাৰ কি কয়, আমাৰতো এইটোৱে যে আমি চব পৰা আগত আমি আমাৰ পাৰ্টিটো কেনেকৈ শক্তিশালী কৰিম, এনেও শক্তিশালী আছে, আমি আকৌ চব মিলাই আমি কি ধৰণত চব মিলি জুলি গোটেই কাৰ্বি আংলঙৰ জনসাধাৰণ ৰাইজ আৰু যিটো আমাৰ প্ৰত্যেকটো কমিউনিটিৰ লগত টাচ কৰি আমি একেলগে কাম কৰি আগুৱাই লৈ যাম। আৰু 2026 যেনেকৈ হ'লে কাৰ্বি আংলঙত আমি সক্ষম হ'ম। আৰু যিমান আমি ইষ্ট ৱেষ্ট সকলো কিবা 5টা সমষ্টি আছে, ডিমা হাছাওলৈ তাত আমাৰ টোটেল হিজ ডিষ্ট্ৰিক্ট 6টা আছে, তাতো মই অবজাৰ্ভাৰ হিচাপে কৈছে, আজি আমাৰ অবজাৰ্ভাৰ সকলোৱে আহিছে যে সেই তাতো অলৰেডি আমি 1টা চিট অলৰেডি জিকিলে। আৰু এই কাৰ্বি আংলঙত আমি জানো যে আমি যিমান কম হ'লেও 4খন চিটটো আমি অলৰেডি জিকিবলৈ সক্ষম হৈছে। সেইটো আৰম্ভণি, আজিতো একচুৱেলি সেইটো পদক্ষেপ আমি লোৱা নাছিলে, কিন্তু কিছুমান মানুহ চব ওলাই অহাৰ কাৰণে আমি কিছু কৰিবলগীয়া হৈছে। আৰ্টিকল 244